মই গৈ আছো মাক কম কি মই মন্দিৰলৈ যাম আৰু তুমি সোনকালে আহা দেই ঠিক আছে হ'ব দিয়া অ মা মা কি হ'ল কি চিঞৰিছ মই এইকণৰ পৰা আহোঁ লগৰজনীয়ে মাতিছে কোনো দৰকাৰ নাই তোক চাবৰ কাৰণে ল'ৰা আহি আছো তই ঝাৰুখন লৈ কিনে খাল মই এনেও বিয়া নাহোঁ গালিহে দিলে মাক মনে মনে যোৱাই ভাল ৰ নিজে ভাল কি কৰিছ তই এইখিনিতে পৰা আহোঁগে এইটো ল আৰু খাচ হ'ব দিয়া যাম বুলি ক'লো যাবলৈও নিদিলে একেবাৰে পলাইহে যাম বেছি খং উঠিলে মই নাখাওঁ কাটি দিম কেনে কবি বৰ ধুনীয়া হ'ব ন বুলি নকবি দেই সঁচাকে ধুনীয়া হ'ব ন সঁচাকে ধুনীয়া হ'ব ল'ৰাটো খাটিব বুলি নকবি দেই নকব দিলে এজনী ক'লে ক'লে কবা নিচানি থৈ কিনে অ ছোৱালী ছোৱালী ৰ এজনী দি আছো এতিয়া মই ৰ দিলে ঘৰত আছো নে আছো কোন আহিছে তোমালোক কোন হয় মই ছোৱালী চাবলৈ আহিছো ছোৱালী ছোৱালী আছোন এফালে কোন আহিছে চাহি আজি যে মোক ল'ৰা চাবলৈ আহিছিলে নহয় কি কৰিলে জানা মই নিকুৱাহে ব্যৱহাৰ দিলো নহয় ল'ৰাই পায়ে ফুটি যাবানে ইমান ফুটি লাগিছে নহয় মা আহিছে লাষ্টৰ পৰা বস্তু নাই একদম এইজনী একদম ল'ৰাটো ইমান ধনী আছিলে বোপা মোৰ মাথা চাথা চেজ কৰিলে এজনী মান সন্মান চেজ গ'ল আৰু মই আৰু ল'ৰা আছে তাইক বাৰু কোনে চাব আৰু দেই তাইনো ক'লে যাব তাইহে জানে আৰু ইজনীক মই আজি চেজ কৰিম আৰু তাইনো ক'ত গ'ল এইপিনে একদম লাষ্টৰ আমাৰ বস্তু নাই চবৰে একদম ক'ত বা গ'ল একদম হ'ব দে ল'ৰাটো বয়স কিমান 1 বছৰ কম তাক মই কৈছো 20 বছৰ বুলি তাই 60 বছৰ তাতকে এবাৰ পলুৱাই ভাল আছে তুমি যে আজি মোক দিলে চেজ কৰিলা তুমি দৰা বাইকক মাতি আনাচোন মাতি আনি পেলাই সোধা ল'ৰাটো কেইবছৰ কেলে ই ল'ৰাটো বোলে 60 বছৰলৈ 1 বছৰ কম হয় নেকি চৰি আহাচোন কোৱাচোন কোৱা কিমান বয়স ল'ৰাটো 1 বছৰলে 60 বছৰলে 1 বছৰ বুলি আজি চবেই মাৰিছে জানানে মই মৰিয়ে থাকোঁগে তাত মৰিব কৈছে কিয় নদীৰ ওচৰতে আছে নহ'লে জপিয়াই দিম আজি চবেই মাৰিছে জানানে বিয়া নোহোৱা কাৰণে মই জপিয়াই দিম নহ'লে মই মেখেলা দাঙি আজি লৈ যোৱা মই নাজানো মোক কৈ দিম মোক লৈ যোৱাহি মই মৰি থাকিম এজনী কি কৰিছে তই এইখিনিতে আহি কিনে আছ যে লগৰজনীলৈ ফোন মাৰি আছিলো মোবাইল নহয় এইটো ধুনু লগৰ হয় কোনে কৈছে হা কোনে কলিজা তুমি জানা নাই তই জানা নাই যে তাই যে বিয়া ফিক্স হৈ আছে বুলি লাষ্ট টাইমৰ বস্তু আছে নাই লগৰ হয় এই মেৰি মাছ আছে
খাই দিম হা এ মা বাপেৰে তাত তোৰ বুদ্ধি মোক মাৰিব কইনা আছে কি লাগে নহয় বোলে আকৌ বিয়াৰ কথাটো ক'বলৈ আহিছিলো মানে ঘৰলৈ যাওঁ বোলা ঘৰত বহি কিনি তোমালোকৰ কথা গালি খাই দিবলৈ আহিছে ঘৰলৈ কিয় মাতি থাকো একদম চুপ থাকচোন তই মই যাম চুপ থাকিম বল তই ঘৰলৈ হেল্ল' মই আজি মাক কথাটো কৈ চাম হা যদি মায়ে নিদি বুলি কৈ তেতিয়া মোক পলু আনিব পাৰিব পলু আনিব লাগিব হয়নে মই মাতিছোঁ অ' মা ক কথা এটা কওঁ মালিবি বান নাপাৰো ক সঁচাকৈ কোৱা নাই তই কথাটো ক কথা কওঁ মালিবি পাৰি ক হেৰি মুঠলৈ যাম ক হেৰি কি বুলি কয় মই যে নাই ধনী ঘৰ এই বিংবিং ঘৰ আছে দুপৰীয়া হেল্ল' মাৰ লগত কথা পাতিম বুলি কৈছে ভালছে পাতিম কেতিয়ালৈ আহিবা হয় আমাৰ ছোৱালীজনী পচন্দ হয়নে হয় নেকি হ'ব দিয়া আহিবা হ'ব দিয়া মোক মা বুলি মাতি দেই দুইকেলিয়া জুলিবা হ'ব দিয়া মই যাওঁ তুমি মোৰ ছোৱালীজনীৰ কথা পতা হ'ব দিয়া তুমি বোলে ধনী হয় হ'বলা হয় নেকি সুধিছা হ'ব দিয়া হ'ব দিয়া গহনা এটা দিলে হ'ব গোটেই গহনা খুজিলে হ'ব দিয়া মই এনেও বিয়া দিমেই বাৰু এই মিঠাই লৈ আহিবি নহ'লে দিম আকৌ কৈ দিছোঁ নহ'লে মিঠাই লৈ আহিবি আৰু যে হেৰি লৈ আহিবি আঙুঠি এটা লৈ আহিবি আৰু মালে যে নেকলেছ এটা লৈ আহিবি মায়ে তুমি ভাল পাব মৰম লগালে এইবিলাক বস্তু আনিবি নহ'লে দিব তোক মোক ছোৱালী নিদিয়ে নহ'লে পলুৱাই আনিব লাগিব তোৰ মায়েতো পলুৱাই আনিলে নাৰাখে দিবহে আৰু আহিবি যে ভাল কাপোৰযোৰ পিন্ধি আহিবি জানা আৰু মই মাক মিছাকৈ কৈছোঁ তোৰ বিল্ডিং ঘৰ আছে বুলি তোৰ ভাঙা ঘৰ আছে বুলি নকবি বিল্ডিং ঘৰ আছে বুলি কবি হ'ব দে এতিয়া মায়ে মাতি আছে হ'ব দে ফোনটো কাট হ'ব দে কাটিলে না ফোনটো কাটিলে মোৰ ল'ৰাটো ভালেই ধুনীয়া মিঠাই চিঠাই কথা কৈছোঁ আৰু এটা কথা কিন্তু মই সেইপিনৰ পৰা তই বিচনা চিচনা খুজিবি এই ল'ৰা ছোৱালী ঘৰহে দিয়ে পইচা তই দেখোন জানই দেখোন মই আৰু মই মোক এডাল নেকলেছ লাগিব মোক হাৰ এডাল লাগিব আকৌ একদম একদম লাগি থকা ডিঙিডালত সেইডাল লাগিব আকৌ মোক ফোনটো কৈ দিম কৈ দে আৰু মাত সোনকালে বা হেল্ল' মই ফেলে আহা মই কথা তুমি শুনিবা মানি দিবা দেই হেল্ল' মায়ে এটা কথা কৈছে মায়ে আকৌ ছোৱালী দিওঁতে যৌতুক নিদিয়ে তোমাকহে দিব কৈছে পালেঙি এখন দিব কৈছে ফ্ৰিজ এটা দিব কৈছে স্কুটি এখন দিব কৈছে আৰু তোমাৰ এই যে বহা চিট যে কি বুলি কয় জানো
কি কৈছে সোফাৰ সেট সেই সোফাৰ সেট এখন দিব দিছে আৰু তুমি মোৰ কাৰণে চুমকা লগা এনেকুৱা ফুলি আনিবা আৰু মাৰ কাৰণে তোমাৰ নেকলেছটো জোখটো এনেকুৱা জোখৰ এডাল আনিবা এনেকুৱা জোখৰ এডাল আনিবা নেকলেছ এডাল আনিবা আৰু এই কিনা চিনা আনিবা আকৌ ৰূপৰ বা সোণৰ আনিবা নহ'লে আকৌ খেদিব আকৌ কৈছোঁ ভালকৈ হ'ব দিয়া মই কাম কৰোঁগৈ তোমাৰ লগতে লেকচাৰ মাৰিব মোৰ সময় নাই হ'ব দিয়া হেল্ল' তই ইমান খোৱা বস্তু ক'ৰপৰা দিবি মাক যে মই কৈ দিছোঁ তই পালেঙি দিবি চালেঙি দিবি মাংস কি আছিলে আৰু তোৰতো ইমান ধনীও নহয় হা তই ক'ৰপৰা দিবি ইমান খোৱা বস্তু এই একো দিব নালাগে তই হেৰি কবি কি এই মোক পলুৱাই লৈ যাবি মা আজি ৰাতি ওলাই থাকিম তই আহিবি তাৰপিছত হ'ব দে গৈ আছোঁ হেল্ল' মই তোমালোক ওলাই আছোঁ দেই তুমি আহা এইখিনি মেলিলৈকে তুমি আহা আমি এইকণৰ পৰা গৈছোঁ মায়ে নেদেখোঁতে মই যাম ৰ'বা মোক ল'ৰা ছোৱালী আমাৰ মা কম গাজিব মই এজনী ছোৱালী হয় জানো মই এনেকৈ সন্মান নষ্ট কৰিব মই নাজানো সেইজনী গুচি গ'ল এতিয়া মনটো বেয়া লাগিব মোৰ মানে সন্মান মান ভবাই দিলে আৰু বহিব অকণ আহক যে ধৰিম তুমি চিন্তা নকৰিবা মই তাক ঘূৰাই আনিম হ'ব এতিয়াই যা ধৰি এতিয়াই যা ক'ত গ'ল দেখি নাপালা জংঘল পলাবলৈ আহিছে ডাং কাটি লগৰজনীয়ে মাতিছিলে ক'ত গ'ল আজি তোমালোক আহা এই ক'ত গ'ল আজি মা এজনী হয় নে চাকচোন আপোনাৰ ছোৱালীজনী ডাং কাটে ছোৱালীজনী ষ্টৰী ছোৱালী একদম মই মাক ভাবি আমি বাইক হয় তই কাৰণে মোৰ ল'ৰাই তুই যা চকৰি পোৱালি মই নালাগে তুই যা চকৰি পোৱালি নালাগে A few inches later, 1 eternity later, eventually. আজি পাই পাব এনেকৈ চতৰিবই মোক নালাগে এনেকৈ চতৰিবই নালাগে মোক এনেকৈ চতৰিবই মোক নালাগে এনেকৈ চতৰিবই বহুত দাম কাটি আছে এনেকৈ চতৰি বোৱাজনী নি ঘৰলৈ মই এনেকৈ চতৰি বোৱাজনী এনেকৈ চতৰি বোৱাজনী নি মই ঘৰখন ধ্বংস কৰিব নোৱাৰিব মোৰ ল'ৰাটো বহুত ধনী ঘৰ ল'ৰা হয় এই চতৰিজনী নি মোৰ ল'ৰাটো আপুনি দিয়ক টুকুৰা তোক পাবি আজি তই ৰহ মোবাইলটো সোমাই ল'ম ৰহ তোক দিম এতিয়া ৰহ বাই বাই গাইজ